নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' দিওঁ বুলি ভাবিলোঁ। বহুত দিন হ'ল, 2 মাহমানেই হ'ল একো ভিডিঅ' দিবই পৰা নাই। আচলতে কাপোৰ এযোৰ বোৱাৰ কামত অলপ ব্যস্ত হৈ আছিলোঁ। আজি ভাবিলোঁ যে কিনো কাপোৰ বলোঁ ইমানকেইদিনে, সেইটোকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। কাপোৰযোৰ বওঁতে বহুত বেছি কষ্ট হ'ল, মানে গোটেই কাপোৰযোৰ মই নিজেই বোৱা। আৰু আৰম্ভণিটো মায়ে অলপ কৰি দিছে বাৰু, তাৰপিছত ফুল বচাৰ পৰা আদি কৰি চব মই নিজে কৰিলোঁ। সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত মই বোৱা কাপোৰযোৰ অলপ শ্বেয়াৰ কৰোঁ, কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্টত জনাব। ব'লক এতিয়া কাপোৰযোৰ আপোনালোকক দেখাওঁ। এইযোৰ হৈছে কাপোৰযোৰ, মই আপোনালোকক এইযোৰ খুলি পেলাই দেখাই আছোঁ এতিয়া। এইখন হৈছে মেখেলাখন। কাপোৰযোৰৰ ৰংটো একদম ডাঠ বেঙুনীয়া, অলপ এইখিনিত অলপ পোহৰটো পৰিছে কাৰণে ৰংটো অলপ পাতল নিচিনা লাগিছে। তাৰপিছত কাপোৰযোৰত মই এইদৰে ফুল বাচিছোঁ। প্ৰথমতে ডাঙৰ ডাঙৰ 2টা বুটা লাইন দিছোঁ, তাৰপিছত সৰু সৰু বুটাৰ মই 3টা লাইন দিছোঁ, আকৌ সেই ডাঙৰ বুটাৰ লাইনটো ইয়াত আকৌ দিছোঁ। তাৰপাছত ওপৰৰ ফালে সৰু সৰু বুটাৰ মই 3টা লাইন দিছোঁ। এইখন হৈছে মেখেলাখন, এইখন হৈছে চাদৰখন। চাদৰখনৰ আগটোত মই এইদৰে ৰলেক্স আৰু এই পাতল পিংক কালাৰটো মই মাৰি পেলাই এইদৰে আগটো কৰি লৈছোঁ। তাৰপাছত মেখেলাখনৰ নিচিনা একেই 2টা ডাঙৰ বুটাৰ লাইন, 3টা সৰু বুটাৰ লাইন, আকৌ 2টা ডাঙৰ বুটাৰ লাইন, আৰু গোটেই গাটোতে এইদৰে সৰু সৰুকৈ বুটা দিয়া আছে। আৰু চাদৰখনৰ লগতে এইকেইটা হৈছে পাৰি। ডাঙৰ বুটাটো বাচি থাকিবলৈ এলাহ লাগিলে, কাৰণ এইটো বহুত কষ্ট, বাচিবলৈ বহুত সময় লাগে। সেইকাৰণে মই পাৰিটোত এইদৰে সৰু সৰু বুটা 2টা লাইন বাচি দিছোঁ। কাষে কাষে 2ডাল এইদৰে মই ৰলেক্স মাৰি দিছোঁ। আৰু এইখিনি মই বোলাই থকা নাই, মাকো মাৰি দিছোঁ। আৰু ডাঙৰ বুটা লাইনটো একেই, মই গোটেইটো মাকো মাৰি দিছোঁ, বোলাই থকা নাই। আৰু এই সৰু বুটাখিনি সেইখিনি খালি বোলাই পেলাই বাচিছোঁ। এইখিনি বোলাই থাকিবলৈ আচলতে বহুত সময় লাগে, সেইকাৰণে মই মাকোৱে ডাইৰেক্ট মাৰি দিছোঁ। তাৰ পাছত এইটো হৈছে ব্লাউজৰ পিচটো। ব্লাউজৰ পিচটোত মই ডাঙৰ বুটাৰ লাইন এনেকৈ 2টা একেলগতে দিছোঁ। এইটো মই হাতত দিম বুলি ভাবিছোঁ, লাইনকেইটা কি হয় নাজানো আৰু চিলাওঁতে। এইটো হৈছে ব্লাউজৰ পিচটো। কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব। ভাল লাগিলেও ক'ব, বেয়া লাগিলেও ক'ব, একো নাই। আৰু চাদৰখনত মই মুঠতে 4টামান বুটাৰ লাইন দিলোঁ। 4টামানেই দিছোঁ, বেছিকৈ দি থকা নাই, মানে বেছিকৈ বাচি থাকিবলৈ এলাহ লাগিলে। গোটেই গাটোত মানে 4টামান লাইনহে দিলোঁ মই। আৰু কাপোৰযোৰ এতিয়ালৈকে মই চিলোৱা নাই। চিলাই পেলাই যেতিয়া কমপ্লিট হ'ব, দহি বাতি, মেখেলা চিলাই, ব্লাউজ চিলাই, তেতিয়া মই আপোনালোকক আকৌ দেখুৱাম কেনেকৈ চিলালোঁ, কি কৰিলোঁ। আৰু মই ভাবিছোঁ যে ব্লাউজৰ পিচটো মই যিটো বাচিলোঁ, কষ্ট কৰি বাচিছোঁ বাৰু, কিন্তু সেইটো মই নিচিলাওঁ বুলি ভাবিছোঁ, কি হয় নাজানো। মানে কাপোৰযোৰ গোটেইযোৰ যিহেতু বেঙুনীয়া হৈ গ'ল, ব্লাউজটোও বেঙুনীয়া হৈ গ'ল, সেইকাৰণে মই ভাবিছোঁ ব্লাউজটো অলপ বেলেগ কিবা ৰং কৰিব পাৰোঁ নেকি, চাম কি কৰোঁ। আপোনালোকক মই দেখাম বাৰু, আকৌ মই নতুন ভিডিঅ' আপলোড দি দিম, আপোনালোকে চাই ল'ব পিছত। আজিলৈ আহিছোঁ, সকলো সুস্থ থাকক, বাই।